নমস্কাৰ এছএম নিউজৰ সকলো দৰ্শকক এই সময়ত স্বাগতম জনাইছোঁ। এই সময়ৰ বড়ো জাতীয়তাবাদী নেতা অৰ্থাৎ এপছুৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, এই সময়ৰ ৰাজনীতিবিদ অৰ্থাৎ এতিয়াৰ ইণ্টেলেকচুৱেল ছাৰ কৰেন্দ্ৰ বসুমতাৰী দেৱ, তেখেতৰ লগত এই সময়ত আমি আছোঁ আৰু তেখেতৰ লগত তেখেতৰ যি দীঘলীয়া যি অভিজ্ঞতা ৰাজনীতিভাৱে জাতীয়তাবাদৰ যি মানে চিন্তাধাৰা, এই গোটেইখিনি কথা আৰু আজিৰ যি প্ৰেজেণ্ট পলিটিকেল চিনাৰিঅ' এই গোটেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম। ছাৰ এই সময়ত আপোনাক এছএম নিউজত ৰাইজৰ হৈ আৰু এছএম নিউজৰ হৈ আদৰি লৈছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। আৰু ছাৰ নিশ্চয়কৈ এই বিশেষ মুহূৰ্তত আপোনাক লগ পাই খুবেই আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। বিশেষকৈ ছাৰ এই সময়ত আপোনাৰ পৰা জানিব বিচাৰিম, নিখিল বড়োৰ যি ছাত্ৰ সন্থাত আপুনি প্ৰাক্তন সভাপতি আছিলে, গতিকে নিখিল বড়ো ছাত্ৰ সন্থাৰ কাম কৰা আপোনাৰ যি অভিজ্ঞতা, এই বিষয়টো অকণমান জানিব বিচাৰিম। মই 1983 হয় ছাৰ। হয়, তেতিয়াৰ আনডিভাইডেড কামৰূপ ডিষ্ট্ৰিক্ট, হয়, পৰৱৰ্তী পৰ্যায়ত নলবাৰী জিলা হৈছিল। হয়, হয় ছাৰ। দমদমা হাইস্কুলত এপছুৰ কনফাৰেন্সত মোক প্ৰেচিডেণ্ট আৰু চানচিমা ফুংগুৰ বিস্মিতাৰী মোৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰি লৈছিল। হয়, হয়। তেতিয়াৰ পৰা মই চেণ্ট্ৰেল এপছুৰ কেন্দ্ৰীয় নেতা হিচাপে স্বীকৃতিপ্ৰাপ্ত। আপুনি যেতিয়া সভাপতি আছিলে সেই সময়ত আপোনাৰ সাধাৰণ সম্পাদক চানচিমা ফুংগুৰ বসুমতাৰী আছিলে। তেখেতক এজন সংগী হিচাপে পায়, সাধাৰণ সম্পাদক হিচাপে আপোনাৰ তেখেতৰ লগত সম্পৰ্ক কেনেকুৱা আছিল সেই সময়ত? আমাৰ সম্পৰ্কটো খুব ভাল। হয়। তেখেতে এজন বড়ো জাতীয়তাবাদী এজন নেতা আছিল। হয়, হয়। আৰু শিক্ষিত আৰু শিক্ষকো আছিল। হয়, হয়। আমাৰ কোকৰাঝাৰ মাল্টিপাৰ্পাছ হায়াৰ ছেকেণ্ডাৰী, হয় ছাৰ, হয়, সহকাৰী শিক্ষক আছিল। ময়ো শিক্ষকতা কৰিছিলোঁ এটা ভেঞ্চাৰ স্কুলত। গতিকে আমি ভাই বন্ধু হিচাপে মিলিজুলি যথেষ্ট কাম কৰিছিলোঁ। কামৰ সময়ত আমাৰ কোনোদিন মনোমালিন্য হোৱা নাছিল। এইখিনি তেখেতৰ আগৰ মানে যিটো নিখিল বড়ো ছাত্ৰ সন্থাত মানে কাম কৰা ষ্টাইল আৰু এতিয়াৰ মানে যিটো মানে কাম কৰা ষ্টাইল, ইয়াৰ কিবা পাৰ্থক্য দেখেনে আপুনি? বিশেষকৈ চানচিমা ফুংগুৰ বসুমতাৰীৰ যি মানে নেতৃত্ব। এতিয়াতো ডিৰিল হৈ গ'ল চিন্তাধাৰাবিলাক। হয়। MP থকা অৱস্থাত কিছু জাতিৰ কাৰণে ভোজ দি আহিছে পাৰ্লামেণ্টৰ ফ্ল'ৰত। হয় ছাৰ, হয়। মাজতে হাগ্ৰামা মহিলাৰ লগত মনোমালিন্য হ'ল। হয়, ৰাজনৈতিকভাৱে। তেতিয়াৰ পৰা এটা অকলশৰীয়া হ'লেতো আৰু জাতীয়তাবাদ হ'লেও হয়, তেখেতে কাম কৰাৰ যিখিনি সুযোগ, হয়, হয়, সেই সুযোগটো আচলতে হেৰুৱাই যায়। উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতক আপুনি খুব কাষত পাইছিলে, এইটো অভিজ্ঞতা কেনেকুৱা? উপেন্দ্ৰনাথ ব্ৰহ্মক মই লৈ আহিছিলোঁ। হয়। তেখেতে MSc ফাৰ্ষ্ট ক্লাছ পাছ কৰি ফিজিক্সৰ MSc আছিল। হয়। ইনকাম টেক্সত ইনস্পেক্টৰশ্বিপ চাকৰি পালে। তেখেতে এপছৰ দীপক বসুমতাৰীৰ সময়ত ভাইচ প্ৰেছিডেণ্ট আছিল আৰু মোৰ সময়ৰ চেণ্ট্ৰেল এক্সিকিউটিভ মেম্বাৰ আছিল। মই এপছৰ প্ৰেছিডেণ্ট হোৱাৰ অলপ আগত মই আকৌ যাব লাগিব তেতিয়াহ'লে। হয়, হয়। তাৰ আগত মই কেন্দ্ৰীয় নেতা হৈছিলোঁ, উপনেতা। 1979 গড়েশ্বৰ কলেজত এপছৰ কনফাৰেন্স হৈছিল আৰু সেই কনফাৰেন্সটো গোবিন্দ বসুমতাৰী প্ৰেম সিং ব্ৰহ্মৰ টাৰ্মিনেটেড কনফাৰেন্স নাছিল। তাতে মই ভাইচ প্ৰেছিডেণ্ট হৈছোঁ। প্ৰেছিডেণ্ট হৈছে চন্তলা বসুমতাৰী, পৰমেশ্বৰ ব্ৰহ্ম জেনেৰেল ছেক্ৰেটাৰী হ'ল। হয়। সেইটোতে পৰমেশ্বৰ ব্ৰহ্মৰ লগত এটা ইলেকশ্যন ছিষ্টেমৰ জেনেৰেল ছেক্ৰেটাৰীখন নিৰ্বাচিত কৰিব লগা হৈছিল। তেতিয়া নলবাৰীৰ পৰা ৰাজেন খাগলাৰী আছিল। হয়। ৰাজেন খাগলাৰী 2টা ভোটত হাৰিল, পৰাজয় স্বীকাৰ কৰিছে। তেতিয়া আমাৰ দৰং জিলাৰ পৰা আমি 2জন মাত্ৰ ডেলিগেট আছিলোঁ। পৰৱৰ্তী পৰ্যায়ত সেইজন তমেশ্বৰ ব্ৰহ্ম ওদালগুৰি কলেজৰ ক্লাৰিকেল আছিল। তেখেত আৰু মই
ডেলিগেট হিচাপে গৈছিলোঁ আমাৰ 2জন ভোটেৰে পৰমেশ্বৰ ব্ৰহ্মই জয়লাভ কৰিছিল হয় স্যাৰ এইখিনিতে এটা কথা জানিব বিচাৰিম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো মিছন আৰু ভিজন আছিলে জাতীয়তাবাদক লৈ পেলাই এইটো কিমানখিনি ছাকচেছফুল হোৱা বুলি ভাবে এই মুহূৰ্তলৈকে এনেইতো ছাকচেছ আধা হ'লে আধা হোৱা বুলি ক'ব লাগিব উপেন্দ্ৰ ব্ৰহ্মৰ যিটো ভিজন ফুল প্ৰেজাৰ্ড ছেপাৰেট ষ্টেট আছে আনফৰ্চুনেটলি তেখেতে ইহলীলা সম্বৰণ কৰিলে দুৰাৰোগ্য আৰোগ্য নোহোৱা কেঞ্চাৰ বেমাৰত টাটা মেমৰিয়েল হস্পিটেলৰ পৰা তেখেতে আমাৰ পৰা বিদায় ল'লে 30 বছৰ বয়সত হয় হয় এইটো 1991 মে 1991 মে 1990 চন হয় হয় তেতিয়াহ'লে 1991 লৈ তেখেতে 30-40% আগুৱাই লৈ গ'ল আন্দোলনৰ কিবাটো কাৰ্যসূচীটো তেখেতৰ পাছত আমি শান্তনু শংকৰ বাসুমতাৰী তেখেতৰ জাগাত আমি ফিল আপ কৰিলোঁ খ্ৰীষ্টিয়ান হিচাপে হয় হয় ৰৌতাত উপেন্দ্ৰনাথ ব্ৰহ্মক মই মাতি লৈ আনিছোঁ হয় হয় 3 মাহৰ আগতে কনফাৰেন্সত যাবই লাগিব কাৰণ তাৰ আগতে ভাইচ প্ৰেচিডেণ্ট এক্সিকিউটিভ মেম্বাৰ গোটেই বড়ো জাতিৰ মাষ্টাৰ ৰেচ নিৰ্মাণ কৰাৰ কাৰণে তেখেতে সদায় আমাক পৰামৰ্শ দিছিল মিটিঙত সভাত এক্সিকিউটিভত লেকচাৰত তেখেতৰ স্পিৰিটটো আলাদা আছে খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছে তেতিয়া আমিতো ডাবল টাৰ্মছ কৰিলোঁ চাঞ্চুম আৰু মই আমাৰ বয়সো হৈ গ'ল তেতিয়া আমি 2-3টা ল'ৰা ছোৱালীৰ বাপ হ'ল সেইকাৰণে না উপেনকে লৈ আহিব লাগিব বডোলেণ্ড ছেপাৰেট ষ্টেট যদি এইটো বাস্তৱত ৰূপ দিব লাগে তেখেতক লিডাৰশ্বিপত ৰাখিবই লাগিব সেইটো মোৰ মনত খেয়াল হ'ল মোৰ কথা মই একদম কনভিন্স হৈ পেলাই আহিল স্যাৰ এইখিনিতে এটা কথা জানিব বিচাৰিম হাগ্ৰামা মহিলাৰ তেখেতকো আপুনি খুব মানে কাষত পাইছে আৰু আজিৰ তাৰিখত কৰেন্দ্ৰ বসুমতাৰী বুলি ক'লে বিশেষকৈ বড়ো জাতিত চিনি নোপোৱা মানে খুব কম ব্যক্তি আছে আপুনি সকলো লিডাৰকে খুব মানে কাষত লগ পাইছে তেখেতো এজন যিটো জাতীয়তাবাদী নেতা আছিলে এটা সময়ত 17 বছৰ তেওঁ শাসনত থাকিলে BPF চৰকাৰ মানে চলালে তেওঁ জাতীয়তাবাদটো কিমানখিনি মানে আগুৱাই লৈ আহিব পাৰিল বুলি আপুনি ভাবে তেখেতে এজন সাধাৰণ কেডাৰ আছিল তেখেতে প্ৰেমসিং ব্ৰহ্মৰে শিষ্য আছিল হয় স্যাৰ প্ৰথমতে ভলণ্টিয়াৰ্ছ ফ'ৰ্চৰ তেখেতে সাধাৰণ সদস্য মই এপছৰ যেতিয়া প্ৰেচিডেণ্ট তেওঁ এটা ক্লাছ 8তে আপোনালোকৰ মষ্ট জুনিয়ৰ তেখেতে মোৰ লগত 16-17 বছৰ জুনিয়ৰ হয় হয় মোৰ এতিয়া এই আঘোণ মাহ আহিলে 68 হ'ব এওঁৰ এতিয়া যোৱা মাৰ্চত 50 বছৰ হৈছে হয় গতিকে কেডাৰ হিচাপে কমিটেড কেডাৰ আছিল চেণ্ট্ৰেল কমিটিয়ে যি বাৰ্ডিক দিছিল যি পৰামৰ্শ দিছিল যে আদেশ দিছিল সেইবিলাক সুকলমে কাম কৰি ওলাই আহিছিল সেইফালৰ পৰা তেতিয়া হাগ্ৰামা মহিলাৰ নামটো নাছিলে তেওঁক থেবলা বুলিহে কোৱা হৈছিল তেওঁৰ নাম থেবলা আছিলে তেতিয়া থেবলা জাতীয়তাবাদটো তেওঁ ৰাজনীতি অহাৰ পিছত কিমানখিনি ধৰি ৰাখিব পাৰিছে এটা মোটামুটি পাহৰি গ'ল বুলি ক'লেও ভুল নাই গতিকে তেওঁৰ অন্তৰত আছে যদিও তেওঁ পাৱাৰত আহি চবেকে মিলিজুলি কাম কৰি যোৱাৰ যিটো কাৰ্যসূচী এজেণ্ডা হয় স্যাৰ হয় সেই এজেণ্ডা মতে কাম কৰাৰ কাৰণে তেওঁ প্ৰায় বড়ো জাতি নিৰ্মাণৰ কাৰণে কাম কৰাটো প্ৰায় থাকি গৈছে আপোনালোকে যিটো মানে আশা কৰিছিলে থেবলা মানে মহিলাৰ অৰ্থাৎ হাগ্ৰামা মহিলাৰ পৰা এয়া কিমানখিনি মানে আশা কৰা ধৰণে হ'ল এতিয়ালৈকে মই আগতে ক'লোঁ হয় স্যাৰ যে উপেন ব্ৰহ্মৰ সপোনটো বাস্তৱত ৰূপায়ণ কৰিব লাগিলে আমি পৃথক ৰাজ্য পাবই লাগিব বড়োলেণ্ড পৃথক ৰাজ্য পাবই লাগিব সেইটোতো নহ'লেই গতিকে তেখেতে এই বাস্তৱ ৰূপত কাম কৰাৰ তেওঁৰ কিবাটো নাই আৰু এটা পাহৰি গ'লোঁ স্যাৰ এইখিনিতে এটা কথাও হৈ আছে তেখেতৰ শাসনকালত 17 বছৰ শাসনকালত সাংঘাতিক ধৰণে দুৰ্নীতি হোৱা বুলি অভিযোগ আহিছে এইটো ক্ষেত্ৰত আপুনি কি ক'ব আপোনাৰ মতামত এজ এ ইণ্টেলেকচুৱেল হিচাপে প্ৰাক্তন নেতা হিচাপে জাতীয়তাবাদৰ নেতা হিচাপে
সেইটো ক'লে তেওঁ বেয়া পায় সেইটোৰ কাৰণে মোৰ লাইফটো সি চেছ কৰি দিলে চেছ কৰি দিলে মানে স্যাৰ আপোনাৰ জীৱনত তেখেতৰ কিবা 2003 10 ফেব্ৰুৱাৰীত BTC একৰ্ড হ'ল ইণ্টাৰিম কাউন্সিলৰ তেখেতৰ মুখ্য কাৰ্যবাহী সদস্য চিফ হয় সেইটো মই প্ৰপ'জ কৰিছোঁ স্যাৰ হয় সেইটো ময়ো প্ৰপ'জ কৰিছোঁ যে আন্দোলনৰ সত্তাটো জীয়াই ৰাখিবৰ কাৰণে প্ৰথম চিগনেটৰী বড়ো চুক্তিৰ প্ৰথম BSC চুক্তিৰ প্ৰথম চিগনেটৰী হাগ্ৰামা মহিলাৰী হ'ব লাগে কিন্তু এপছৰ ইণ্টাৰনেল ষ্ট্ৰেটেজি আছিল হয় UG ব্ৰহ্ম নহয় ৰঘুৰাম নাৰ্জাৰী হ'ব লাগিছিল আন্দোলনৰ যিটো নেতা বিপ্লৱী হয় প্ৰেক্টিকেল আন্দোলনটো বিলতেই কৰিছে ABSU ছাপোৰ্ট কৰিছে হয় গতিকে সেই আন্দোলনৰ নেতা চিগনেটৰীক যদি আমি নবনাওঁ চিভ নকৰোঁ তেতিয়া পৰৱৰ্তী প্ৰজন্মই নিৰাশা ভুগিব আন্দোলন কৰি লাভ নাই আমাৰ নেতাক নকৰিলে মই ছিনিয়ৰ মষ্টে প্ৰপ'জ কৰাৰ কাৰণে বেলেগে আৰু উত্থাপন কৰিব নোৱাৰা হ'ল মাত মাতিব নোৱাৰিলে আনি নিমাছিলে ছাপোৰ্ট কৰিলে আৰু সেই মিটিঙত টেবলা বসুমতাৰী বা হাগ্ৰামা মহিলাৰীয়ে প্ৰিচাইড অভাৰ কৰিছে তেতিয়া CCBM আছিল কোঅৰ্ডিনেশ্যন কমিটি ফৰ বড়োলেণ্ড চাঞ্চমা তাৰ নেতৃত্বত আছে গতিকে তেখেতে সেইটো ময়ো বনাইছিলোঁ আজি তেখেতৰ কপাল ফুল প্লেজেড চিফ হৈ 15 বছৰ শাসনত থাকিল এইটো সুকীয়া কথা স্যাৰ কৰাপশ্যনৰ কথা আহিছে তেখেতৰ ওপৰত সেইটো কৈতো মোৰ বেয়া হৈ গ'ল হয় স্যাৰ যেতিয়া ৰৌতাত কোল্ড ষ্ট'ৰেজ উদ্বোধন কৰিব আহিছিল এই কোল্ড ষ্ট'ৰেজটো হয় লাইলাংপাৰাত হয় স্যাৰ হয় তেতিয়া গুণগানক মানে কৰাপশ্যনৰ কথা বহুত কৈছিল এতিয়া মোৰ 4 নম্বৰ মোৰ লেকচাৰ মই কৈ পালোঁ BTCৰ শ্বৰ্ট টাৰ্মৰ এব্ৰিভিয়েশ্যনটো দিছিলোঁ মই মানুহে এইটোৱে ক'ব বিচাৰিছে BTC মানে B মানে বেছিক T মানে ট্ৰেইনিং C মানে কৰাপশ্যন বেছিক ট্ৰেইনিং ফৰ কৰাপশ্যন বুলি কৈ পালোঁ নহয় সেইটো মোৰ কৰাপশ্যন কৰাৰ বেছিক ট্ৰেইনিংটো লোৱা বুলি পেলাই তেনেকুৱা হৈছে আৰু কথাটো সেইটো মোৰ কাল হ'ল লাইফত হয় হয় সেইটোৰ কাৰণে তেওঁ ডাষ্টবিনত পোৱাৰ নিচিনা হ'ল হয় হয় 2 নম্বৰটো হৈছে মই যেতিয়া মাছপটৰ প্ৰথম 2008 আৰু 6 MLA হৈছিলোঁ 232 গৰাকী 116টা চেণ্টাৰ অংগনবাড়ী চাকৰি দিছোঁ পানীৰে যেতিয়া MLA আছিলোঁ বহুত চাকৰি দিয়াইছোঁ এটা তামোল নোখোৱাকৈ চাকৰি দিছোঁ হয় হয় মোৰ ৱাৰ্কাৰতো খাব পোৱা নাই হয় স্যাৰ হয় তেতিয়া অংগনবাড়ী চাকৰি ৱাৰ্কাৰৰ এইটোতো দৰমহা ক'ব নোৱাৰে জলপান হয় হয় 250 আছিল আৰু হয় হেল্পাৰৰ আৰু ৱাৰ্কাৰৰ 500 আছিল সেইটো মই দি আহিলোঁ তাৰ 2-3 বছৰ পাছত আমাৰ এই এলেকাত ওদালগুৰি জিলাত 30,000 পৰা 60,000 লৈকে অংগনবাড়ী চাকৰি নিলামত গৈছে 1,10,000 দি চাকৰি লোৱা এজন মাইনৰিটি লিডাৰ আছে এই কথাটো মই যেতিয়া পৰ্বতজৰা BPFৰ কনফাৰেন্সত উত্থাপন কৰিছোঁ হয় উপেন ব্ৰহ্মৰ যিটো মাষ্টাৰ ৰেচ আমি বনাবলৈ বহুত শ্লোগান দি আহিছিলোঁ নিজৰ ৰাইট লেফ্ট ৱৰ্কাৰ গৰীব মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ বৰ্গক কেনেকৈ আমি 30,000 ল'ব পাৰোঁ কেনেকৈ 60,000ত আমি অংগনবাড়ী চাকৰি বিক্ৰী কৰোঁ আপুনি প্ৰশ্ন কৰিছিলে তেখেতক প্ৰশ্ন কৰিছিল তেতিয়া পিছফালে মিঠাৰাম বসুমতাৰী EM বহি আছে মিঠা তুমি খাইছা যদি ঘূৰাই দিবা এইটো মই ডিছকাশ্যন কৰিব লাগিব বুলি ভাবিছোঁ সেইটো এটা মোৰ কাল হ'ল আপুনি কৰাপশ্যনৰ এগেইনষ্টত মাত মাতাৰ কাৰণে তেখেতে আপোনাক চাইড কৰি থ'লে মই ভাবিছোঁ আৰু হয় হয় যেহেতু অভিজ্ঞতা ফালে চালে আপুনি চেণ্ট্ৰেল এপছৰ প্ৰাক্তন সভাপতি আছিলে আপোনাৰ ৰাজনীতিটো ভাল এটা দখল আছিলে লেখা মেলাটো সাহিত্যিক জগতো আপোনাৰ মানে ভাল এটা দখল আছে এই গোটেইখিনি দখল থকাৰ পিছতো হাগ্ৰামা মহিলাৰী আপোনাক অকণমান ছিংগল আউট কৰাৰ কিমানখিনি সাহস বা তেখেতে কিমানখিনি
এইটো মানে সাকসেস মানে কৰিব পাৰিলে নহয় মই মেনেজ মাষ্টাৰ নাছিলোঁ হয় স্যাৰ আমাৰ এটাই ভুল হ'ল চানসীমা কুংগৰ বিস্মিতাৰৰ মোৰ আমি বহুত দীঘলীয়া আন্দোলন কৰিলোঁ হয় স্যাৰ বহুত দীঘলীয়া নেতৃত্বত থাকিলোঁ আমি ৰাজনীতিৰ দলৰ লিডাৰশ্বিপৰ যিটো বাকজুৰি সেইটো আমি লোৱা নহ'ল সেইটো আমাৰ ভুল এতিয়া স্যাৰ ৰাজনীতি প্ৰেক্ষাপটটো কি বিচাৰে বিটিসি বিশেষকৈ এজ এ আপুনি ইন্টেলেকচুৱেল হিচাপে বিটিসিতে এতিয়া 60 বয়স পাৰ হোৱাৰ পাছত হাগ্ৰামা মহিলাৰ দৃষ্টিভংগীত গুৰুত্ব নাই হয় হয় আপুনি কেনেকুৱা চৰকাৰ বিচাৰি আছে এতিয়া বিটিসিত চৰকাৰটো এতিয়া এটা গতিশীল চৰকাৰ লাগে হয় হয় প্ৰগতিশীল চৰকাৰ লাগে পৰৱৰ্তী চৰকাৰ বিটিআৰৰ চুক্তিত দফাবোৰ হয় ক্লোজ বাই ক্লোজ ইমপ্লিমেণ্ট কৰাৰ কাৰণে আকৌ ইমপ্লিমেণ্ট কৰাৰ কাৰণে এটা ভাল চৰকাৰ লাগে সেইটো মই অনুভৱ কৰিছোঁ এই ভাল চৰকাৰটো কাৰ নেতৃত্বত মানে সম্ভৱ হয় বুলি আপুনি ভাবে আমি বিএসিৰ একৰ্ডত বিএসিৰ নেতাসকলক সমগ্ৰ বড়ো ৰাইজে সন্মান মৰ্যাদা প্ৰদৰ্শন কৰি পাৱাৰত বহাইছিল হয় হয় চানসীমা হয় হয় প্ৰেম সিং আহিছিল কনকেশ্বৰ আহিছিল বিটিসিটো আমাৰ আন্দোলনৰ বিপ্লৱীৰ সত্তাটো জীয়াই ৰাখিব লাগে বুলি হাগ্ৰামা মহিলাক দিয়া হ'ল সেই মৰ্মে তেখেতে 15 বছৰ চলালে ইণ্টাৰিমেৰ লগত 17 বছৰ হ'ল হয় স্যাৰ হয় চুক্তি চাকৰকাৰীসকলক ৰাইজে তেখেতে নিজেই আন্দোলন কৰি নিজেই আনিছে তেখেতসকলক যদি নেতৃত্বত নাৰাখোঁ পাৱাৰত নাৰাখোঁ ইমপ্লিমেণ্ট কোনে কৰিব আপুনি এইটো ক'ব বিচাৰিছে যিবিলাক সিগনেটৰিজ আছিলে বিটিআৰ তেওঁলোকে মানে শাসনভাৰটো ল'ব লাগে আপুনি এইটো ক'ব বিচাৰে নেকি সেইটো সন্মান প্ৰদৰ্শন কৰাৰ কাৰণে এটা ট্ৰেডিশ্যনেল হয় হিষ্ট্ৰী হিচাপে এইটো আহি থকা সময়তে সিগনেটৰীবিলাকে হয় প্ৰমোদ বৰ্মাই হওক বা এনডিবিৰ ফালৰ পৰাই হয় যিকেইজন সিগনেটৰিজ আছে তেওঁলোকৰ ভিতৰত চিফটো হ'লে আমাৰ বিটিআৰ ইমপ্লিমেণ্টেশ্যন কৰাত ভাল হ'ব সুবিধা হয় হাগ্ৰামা মহিলাৰ ওপৰত সেইখিনি বিশ্বাস নাই নেকি যে তেখেতে মানে বিটিআৰ ইমপ্লিমেণ্টেশ্যন কৰিব পাৰিব নহয় তেখেতৰ কনফিডেন্স সেইটো ইণ্টাৰপ্ৰিটেশ্যন কৰা নকৰা যুক্তি নাই হয় স্যাৰ হাগ্ৰামা মহিলাৰে এতিয়া তেওঁ নিজে বিপ্লৱী আছে আন্দোলনকাৰী আছে এজন সংগ্ৰামী নেতা আছিল তাৰ আগত উপেন ব্ৰহ্ম আছিল আমি আছিলোঁ আমি পাৱাৰত ডিজিগনেটেড নোহোৱাৰ কাৰণে আমাৰ নামটো নোহোৱা আহি গ'ল নহয় জানো সেইটো পাকে প্ৰকাৰে ডালটো কাটি শেষ হৈ যোৱাৰ কাৰণে কৰিলে তেখেতে এতিয়া ৰঞ্জন দৈমাৰীৰ পৰা প্ৰমোদ ব্ৰহ্মলৈকে গোবিন্দ বসুমতাৰীলৈকে ধীৰেন বড়োলৈকে চানজাৰাংহঁতলৈকে তেখেতসকলক সন্মান সহকাৰে এৰি দিব লাগে হয় হয় 5 বছৰৰ কাৰণে 5 বছৰ কাৰণে এক্সাম্পলটো হৈছে 1985 15 আগষ্টৰ ভোৰ ৰাতি আছু আৰু ভাৰত চৰকাৰৰ লগত ফৰেন নেশ্যনেল ইছ্যুৰ এটা চুক্তি হৈ গ'ল আছাম একৰ্ড ৰাজীৱ গান্ধী তেতিয়া প্ৰাইম মিনিষ্টাৰ প্ৰফুল্ল মহন্তক চুক্তি স্বাক্ষৰ কৰি তেতিয়া ষ্টেটত কংগ্ৰেছ চৰকাৰ আছিল ষ্ট্ৰং ইলেক্টেড হিতেশ্বৰ শইকীয়া হয় হয় এজন দক্ষ প্ৰশাসক এজন এফিচিয়েণ্ট পলিটিচিয়ান হাতত আছিলে এতিয়া আন্দোলনৰ বিপ্লৱীৰ যিটো ধাৰা অসমৰ শান্তি সম্প্ৰীতি প্ৰগতি অনাৰ কাৰণে এতিয়া শান্তিটো ষ্টেবল কৰাৰ কাৰণে সারা ভারতের ইন্টিগ্রিটিটো রাখিবৰ কাৰণে হিতেশ্বৰ শইকীয়াৰ যিটো চিফ মিনিষ্টাৰৰ আণ্ডাৰৰ যিটো গভৰ্ণমেণ্ট সেইটো ডিজলভ কৰিছে ডিজলভ কৰি পেলাই প্ৰফুল্ল মহন্ত ইহঁতে মিড টাৰ্ম পল অনুষ্ঠিত কৰিছে হয় মিড টাৰ্ম পল কৰি পেলাই যোনে জিকি আহক ইনডাইৰেক্টলি প্ৰফুল্ল মহন্তই জিকি আহিল হয় তেখেতক 5 বছৰ চলাব দিলে সুযোগটো দিলে কিন্তু 5 বছৰ তেওঁ চলাব নোৱাৰাৰ কাৰণে হওক কিবা কাৰণৰে হওক আকৌ নেক্সট কংগ্ৰেছে আহি গ'ল নহয় হয় 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 গতিকে হাগ্ৰামা মহিলাৰে এটা সাৰেণ্ডাৰ কৰিব লাগে হয় হয় তেখেতে ষ্ট্ৰং অপজিশ্যন হৈ থাকক ইলেকশ্যন খেলক আমাৰ ক'ব লগা নাই ডেমক্ৰেসি পাৰ্লামেণ্টাৰী চিষ্টেমত চবে ইলেকশ্যন খেলিব পাৰে অপজিশ্যন থাকিব লাগে ৰুলিং পাৰ্টিও থাকিব লাগে তেখেতে আমি যিমান বিপ্লৱীবিলাকে মানে চুক্তি চাকৰ কৰিছোঁ তেখেতসকলকে আমি অনাৰ দি পেলাই চিফ বনাইছোঁ শাসনত ৰাখিছোঁ ৰাইজে ৰাখিছে গতিকে এইবাৰো
BTR চুক্তিৰ চাকৰকাৰীসকলক তেখেতে সন্মান প্ৰদৰ্শন কৰি এবাৰ চলাই চাওক হয় তেখেতে 15 বছৰ চলালে 5 বছৰ ৰেষ্ট লওক না ৰেষ্ট লওক মানে শুই থাকিব কোৱা নাই তেখেতে অপজিশ্যনত আহক শক্তিশালী কৰক আৰু তেখেতে যদি আমাৰ ৰাইজে যদি আৰু বুজি নাপায় সি যদি মেণ্ডেট পায় জনমত পায় ইলেকশ্যনত মোৰ ক'ব লগা নাই তেখেতে পাৱাৰতো আহিব পাৰে আকৌ সেইটো মোৰ ক'ব লগা নাই কিন্তু তেখেতে এটা কমিটমেণ্ট এটা প্ৰতিশ্ৰুতি দিব লাগে হয় এইটো এটা ৰাজহুৱাভাৱে তেওঁ ঘোষণা কৰিব লাগে হাগ্ৰামা মহিলাৰীয়ে স্যাৰ এই সময়ত জানিব বিচাৰিম আগন্তুক নিৰ্বাচনত BTC অৰ্থাৎ BTRৰ যি নিৰ্বাচন ইয়াত মানে কেনেকুৱা ধৰণৰ পৰিৱেশ হ'বলৈ গৈ আছে যেটো BTR চুক্তিক লৈ ফালে কিছুমানে মিছা মানে অভিযোগ আনিছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ তাতে অধিকাৰবিলাক সৰ্ব হ'ব পাৰে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব স্যাৰ আহিথকা ইলেকশ্যনৰ পৰৱৰ্তী এটা সুন্দৰ পৰিৱেশ ৰচনা হ'ব BTR চুক্তিটো যে সমন্বয়ৰ চুক্তি এটা এই ইলেকশ্যনত UPPলৈ আহিব পাৱাৰত এটা প্ৰমোদ বড়োৰ এটা ঢৌ আহি আছে প্ৰমোদ বড়ো ৱাইফ যেনেবা নৰেন্দ্ৰ মোদী ৱাইফ মোদী ৱাইফত দুইবাৰ আহিল গতিকে প্ৰমোদ ৱাইফ আহি আছে কিন্তু এটাই আপিল প্ৰমোদ বড়ো ডাঙৰীয়াই এই ৱাইফটো ধৰি ৰাখিব পাৰিব না নাই কাৰণ লকডাউনটো দীঘলীয়া হৈ আছে হয় আৰু যদি দীঘলীয়া হয় প্ৰমোদ বড়োৰ মানুহৰ হাততো কেণ্ডিডেটৰ হাততো পইচা নাই ইমান ধৰি ৰাখিব পাৰিব না নাই তেখেতসকলৰ মানে কেণ্ডিডেটৰ মুখটো চালে মৰম লাগে ডেইলি খৰচ হৈ আছে হা গতিকে সুন্দৰ এটা পৰিৱেশ আহিব গতিকে প্ৰমোদ বড়ো আহাটো প্ৰায় 90% মই আশা কৰোঁ আৰু এইটো তাতে বিভিন্ন জাতি জনগোষ্ঠী তাৰ একো ভয় কৰিব লগা নাই ভয় কৰিব লগা হ'লহেঁতেন যদি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে যদি পৃথক বড়োলেণ্ড ৰাজ্য যদি দিলেহেঁতেন সেইটোতো হোৱাই নাই গতিকে মই মানে আপোনালোকে এবাৰৰ কাৰণে UPPলক শাসনত আহিবলৈ দিয়ক UPPলক শাসনত আহিবলৈ দিয়াৰ মোৰ আহ্বানটোই একমাত্ৰ হৈছে যে UPPলৰ যিমান লিডাৰ আছে ফ্ৰণ্টৰ লিডাৰবিলাক হৈছে চুক্তি চাকৰকাৰী তাতে ইনভলভ হৈ আছে গতিকে সেইটো ভয় নাই এতিয়া চুক্তি চাকৰকাৰীয়ে সেইটো যদি পাৱাৰত আহে চুক্তি চাকৰকাৰী মাত্ৰ পাৱাৰত আহিবলৈ ক'লে নহ'ব এটা পাৰ্টিটো আহিব লাগিব এতিয়া চুক্তি চাকৰকাৰী হ'লে নেতৃত্ব লৈছে প্ৰমোদ বড়ো এতিয়া UPPলৰ হাইকমাণ্ড প্ৰেচিডেণ্ট হয় গতিকে তেখেতৰ হাতটো মজবুত কৰিব লাগে মোৰ ৰাজ্যৰ নাগৰিক ভোটাৰসকলে এতিয়া তেখেতক মানে এটা জনমত দি এবছলুট সংখ্যাগৰিষ্ঠতা জনমত দি পেলাই আনিলে শান্তি প্ৰতিষ্ঠা হ'ব স্থায়ী শান্তি প্ৰতিষ্ঠা হ'ব নহ'লে আকৌ মিছগাইডেড হ'ব 35 বছৰ NDA চেক্ৰিফাইচ কৰিছে আৰু সেই চেক্ৰিফাইচ কৰা সমগ্ৰ জনসাধাৰণে সমৰ্থন আছে নৈতিকভাৱে সমৰ্থন কৰি আহিছে আজি ইমানখিনি সমৰ্থন কৰি যেনে তেনে এটা BTR চুক্তি কৰা হ'ল BTR চুক্তি কৰা ৰূপায়ণ কৰাৰ কাৰণে ইয়াৰ ক্লোজ বাই ক্লোজ ইয়াৰ প্ৰজেক্টবিলাক ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে চেণ্ট্ৰেল ইউনিভাৰ্চিটি মেডিকেল কলেজ ইত্যাদি কৰাৰ কাৰণে এইটো সহায় সহযোগ কৰিবৰ কাৰণে ইমপ্লিমেণ্ট কৰিম তেতিয়াহ'লে চুক্তি চাকৰকাৰী মানে সন্মান প্ৰদৰ্শন কৰি তেখেতসকলক বহুল জনমত দি পাৱাৰত আনিব লাগিব না নাই হয় গতিকে সেইটো আনিলে এটা ভয় কৰিব লগা নাই BPF হাগ্ৰামা মহিলাৰ যিখিনি পালে সেইখিনি BTCটো ইমপ্লিমেণ্ট কৰি আছে এতিয়া নতুন একৰ্ড হোৱাৰ 3টা একৰ্ড বড়ো ৰাইজে সমগ্ৰ BTCৰ সমগ্ৰ ৰাইজ বড়ো অনাবড়ো চবেই মিলি পেলাই BC একৰ্ড মানি লৈছিল BTC একৰ্ড মানি লৈছিল গতিকে BTR একৰ্ডৰ কাৰণে BTR চুক্তি চাকৰকাৰীসকলক অকুণ্ঠভাৱে মানে সমৰ্থন জনাই তেওঁলোকে এবাৰ পাৱাৰত আনিব লাগে 5 বছৰ চলাব পাৰে নোৱাৰে এইটো প্ৰমোদ বড়োই জানিব কিন্তু এতিয়া তেওঁলোকক পাৱাৰত আনিলে তেতিয়া শান্তি প্ৰতিষ্ঠা হ'ব যিটোকে মিছগাইডেড তেতিয়াৰ খেদাৰবিলাকক
ভাৰত চৰকাৰে চুক্তিত লিপিবদ্ধ কৰি ৰাখিছে যে তেওঁলোকৰ মিলিটাৰী পাৰা মিলিটাৰী চাকৰিত মুকৰল কৰিব যিবিলাকৰ ৰিকুইজিট কোৱালিফিকেশ্যন আছে তেখেতসকলক চাকৰিত দিব যিবিলাকৰ মানে ৰিকুইজিট কোৱালিফিকেশ্যন নাই তেখেতসকলে এণ্টাৰপ্ৰেনাৰ্ছ ইত্যাদি বনাই পেলাই এতিয়া লোন চোন দিব গতিকে সেইবিলাক কাম কৰিব যদি নকৰে বেলেগৰ হাতত যদি পাৱাৰটো গুচি যায় ইমপ্লিমেণ্ট যদি নহয় খেলি মেলি হয় সিহঁতে আকৌ মিছগাইডেড ইউথবিলাকে আকৌ আন্দোলনমুখী হ'ব তেতিয়া আকৌ অশান্তি হ'ব না নাই নিশ্চয় নিশ্চয় অশান্তি হ'ব না নাই হয় কাৰণ চুক্তিৰ নামাকৰণটো হৈছে বড়ো শান্তি চুক্তি বড়ো পিচ একৰ্ড বড়ো পিচ একৰ্ড বুলি ক'লে বি টি আৰটো আমি ইমপ্লিমেণ্ট কৰিবই লাগিব আৰু বি টি আৰ ইমপ্লিমেণ্ট মই এজন আগৰ ভূতপূৰ্ব প্ৰাক্তন নেতা হিচাপে আপিল জনাইছোঁ বি পি এফৰ নেতৃবৰ্গও সেইটো অলপ গণতান্ত্ৰিকভাৱে চিন্তা চৰ্চা কৰি বি টি আৰ চুক্তি স্বাক্ষৰকাৰীক এবাৰ সুযোগ দিয়াটো ভাল কাৰণ আজি কিছুদিনৰ আগত দেৱব্ৰত শইকীয়া এছেম্বলিৰ অপজিশ্যন লিডাৰ ইতিশ্বৰ শইকীয়াৰ ল'ৰা ইনডাইৰেক্টলি কৈছে এটা হাগ্ৰামাকে কৈছে যে কেতিয়াবা অপজিশ্যন বেঞ্চতো বহিব লাগে হয় সদায় পাৱাৰত আহি থাকিলে ভাল নহয় এবাৰ অপজিশ্যনৰ বেঞ্চত বহি থাক চাওকচোন অভিজ্ঞতা বহুত পাব মোৰতো লাইফত উত্থান পতন মই হাৰিছোঁ মই জিকিছোঁ পানীৰ দমে জিকিছোঁ পানীৰ পৰা পঠালে মাছ পাতত চিলভাছ কণ্ট্ৰলৰ প্ৰথম হাৰিলোঁ আকৌ নেক্সটত যুঁজিবলৈ জিকিলোঁ এম পি খেলিছিলোঁ তাতো হাৰিলোঁ 11তো মোক টিকেটেই নিদিলে মইতো হাৰা নাই টিকেট দিলে মই আকৌ জিকিলোঁ হয় গতিকে এতিয়া 10 বছৰ লছ হ'ল মোৰ নিচিনা এজন জাতীয়তাবাদী নেতা আঁতৰাই ৰখাটো এইটো অন্যায় হৈছে মোৰ কনফিডেঞ্চ আছে আন্দোলনৰ নেতা সদায় ভগৱানক ভয় কৰিব লাগে ভগৱান বিশ্বাসী হ'ব লাগে আৰু সত্যবাদী হ'ব লাগে ভাৰত স্বাধীন কোনে স্বাধীন কৰিলে মহাত্মা গান্ধী সত্যবাদী তেওঁ 24 চনত তেখেতৰ মুখত ৰাম নাম আছিল আৰু তেতিয়া ডাঙৰ স্কলাৰবিলাকে আন্দোলন কৰিছিল না গতিকে আমাৰ বৰ্তমান আহি থকা পৰৱৰ্তী লিডাৰবিলাক সদায় ভগৱানক চিন্তা কৰিব লাগে জাতি এটা নিৰ্মাণ কৰিব লাগে জাতিটো মানে উত্থান আনিবৰ কাৰণে সদায় ঠগ প্ৰবঞ্চক হ'ব নালাগে মই এইখিনিকে কৈ আপোনালোকক অশেষ ধন্যবাদ দিছোঁ এছাম নিউজক হয়তো এইখিনিতে মোৰ খংতে বহুত ভুলভ্ৰান্তি থাকি যাব পাৰে সেইটো মই ৰাইজলৈ মই গুহাৰি জনাইছোঁ যাতে আপোনালোকে আমাৰ লগত থাকক হয় ছাৰ এটা কথা জানিব বিচাৰিম যিহেতু হাগ্ৰামা মহিলাৰী আপুনি খুব মানে কাষত পাইছিলে আপুনি যেতিয়া সভাপতি আছিলে চেণ্ট্ৰেল এপছৰ তেওঁক মানে সতীৰ্থ হিচাপে মানে এজন কৰ্মকৰ্তা হিচাপে পাইছিলে গতিকে এটা কথা আমি নিশ্চয়কৈ এই সময়ত জানিব লাগিব যে তেখেতৰ যি মানে জাতীয়তাবাদী চিন্তা ৰাজনীতিত অহাৰ পিছত আপুনি ক'লে যে তেওঁ মানে এইটো ধৰি ৰাখিব নোৱাৰিলে তেওঁ কিমানখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত মানে যি মৰম আৰু চেনেহ বা সকলোকে লৈ ফালে ৰাজনীতিটো কৰিব লাগিছিল বা উন্নয়ন কৰিব লাগিছিল ইয়াত কিমানখিনি ছাকচেছ হৈছে নিজৰ শাসনত তিষ্ঠিতকৰ যিটো ৰাজনীতি সেইটো ঠিকেই চলি আছে হয় হয় এতিয়া যিটো মানে বি টি আৰ চুক্তি হৈ গ'ল বি টি আৰ চুক্তি হোৱাৰ পিছত নতুন এটা চিনাৰী আহিছে এইটো ক্ষেত্ৰত আপুনি যিটো এজন মষ্ট ছিনিয়ৰ মানে নেতা গতিকে হাগ্ৰামা মহিলাৰে কি মানে উপদেশ আপুনি দিব বিচাৰিব এটা ছাজেশ্যন মই অলৰেডি দিলোঁৱেই তেখেতে যিহেতুকে আমি সংগ্ৰামী নেতাসকলক আমি শাসনত আনিছোঁ লিষ্টত আনিছোঁ চিফ বনাইছোঁ চঞ্চমা কুমাৰ বিষ্ণুতাৰী বি টি চি একৰ্ডৰ পাছত হাগ্ৰামা মহিলাৰে যিটো নেতা আছিলে বি এল ডিৰ চেয়াৰমেন আছিল হয় হয় তেখেতক আমি বনাইছোঁ যে ৰাইজে এতিয়া আনিমাছলি এটা জনমত দি পেলাই তেওঁলোকে চলাওক নহ'লে পাছত আকৌ গোলমাল চুলমাল হৈ থাকিব হয় ছাৰ এতিয়া হাগ্ৰামা আমি আমাৰ বৰ্তমান আহি থকা বি টি আৰ চুক্তি নহ'লে নতুন চুক্তি এটা নাহিলে তেখেতে আৰু 20 বছৰ থাকোঁ মোৰ ক'ব লগা নাছিল বুজি পাইছে কথাটো হয় হয় ছাৰ হয় এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত গোবিন্দ বসুমতাৰী ৰঞ্জন দৈমাৰী ধীৰেন
বড়ো চানজাৰাং ইহঁতৰ হাতত গঠাই দিব লাগে হয় হয় সেই যে আছু একৰ্ডত হৈছিল যে প্ৰফুল্ল মহন্তক নিজৰ পাৰ্টিকেটে নিজৰ চৰকাৰটোক ডিজল কৰি পেলাই প্ৰফুল্ল মহন্ত মিড টাৰ্মত আনি পেলাই মিড টাৰ্ম পলত আনি পেলাই চলাব দিছিলে আপুনি 1985 যিটো আছাম একৰ্ডৰ কথা এইটো কৈছে সেইটো এটা ব্ৰিলিয়েণ্ট এক্সাম্পল হয় হয় হাগ্ৰামা সেইটো ক'ব লাগে যে তেতিয়া আমাৰ ইণ্টিগ্ৰিটি থাকিব আৰু হাগ্ৰামাক তেতিয়া উপেন ব্ৰহ্মৰ পাছতে তেওঁক ভগৱানৰ নিচিনা পূজা কৰিব ৰাইজে তেওঁ এটা মানে যিবিলাক চুক্তিকাৰী আছে সেই চুক্তিকাৰীবিলাকক সুযোগ দিব লাগে বুলি আপুনি সুযোগ আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে হয় হয় কালি মোৰ ল'ৰাই কালি মোৰ নাতি যদি আন্দোলন কৰে যদি সেই মৰ্যাদাটো নাপায় কোনে আন্দোলন কৰি থাকিব হয় 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 সেইটো এতিয়া BTR এটাই লাভ হ'ল শান্তি সম্প্ৰীতি প্ৰগতি হিমন্ত বিশ্ব শৰ্মা অসমখনৰ ইণ্টিগ্ৰিটি ৰখাৰ কাৰণে যি ৰণকৌশল ৰচনা কৰি চুক্তি কৰালে তেতিয়াহ'লে বিজেপি চৰকাৰ ষ্টেট আৰু চেণ্ট্ৰেল বিজেপি চৰকাৰ মোদী চৰকাৰ দায়বদ্ধ আছে না নাই ইমপ্লিমেণ্ট কৰি দিয়াৰ কাৰণে BTR চুক্তিটো সম্পূৰ্ণ কৰি দিয়াৰ দায়বদ্ধ আছে না নাই আছে স্যাৰ আছে এতিয়া দায়বদ্ধ থাকিলে তেওঁলোকৰ যিটো সম্বন্ধ মধুৰ সম্বন্ধ হ'ল 7 লাখ মানুহক গেদাৰিং কৰি মোদীয়ে আহি গ'ল হয় আশ্বাস এটা দি গ'ল তেতিয়া প্ৰমোদ বড়ো নাইবা ৰঞ্জন দৈমাৰীৰ হাতত গোবিন্দ বসুমতাৰীৰ হাতত আমি পাৱাৰটো দিব লাগে না নালাগে সেইকাৰণে মই ৰাইজেও মই আজিৰ এই ইণ্টাৰভিউৰ জৰিয়তে আপিল কৰোঁ সমগ্ৰ বড়ো ৰাইজ তথা জনসাধাৰণ ৰাইজে শান্তি সম্প্ৰীতি অসমৰ ইণ্টিগ্ৰিটি আনাৰ কাৰণে যিটো ব্ৰিজ কৰিলে হয় যিটো ব্ৰিজ বনালে প্ৰমোদ বড়োই সেইটো সকলোৱে জাতি ভাষা ধৰ্ম নিৰ্বিশেষে শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা কৰাৰ কাৰণে অনাগত আহি থকা BTC ইলেকশ্যনত UPPLক পাৱাৰত আনিব লাগে কিন্তু হাগ্ৰামা মহিলাৰ তেখেতে কৈ আছে BTRৰ তেনেকুৱা ফলস্বৰূপ মানে একো এটা তেনেকুৱা দফা নাই বা এইটো ইমান একচেপ্টেবল নহয় বুলি তেওঁ ক'ব বিচাৰিছে সেইটো পৰ্যায়ত মই নাযাওঁ তেখেতে নিজৰ ৰাজনীতিভাৱে কৈছে সেইটো মই খণ্ডন কৰিবলৈ নাযাওঁ তেখেতে যি কৈ থাকিব এতিয়া কথাটো হৈছে BTR চুক্তিটো ৰূপায়ণ কৰাৰ স্বাৰ্থত হয় এক্সিকিউশ্যন কৰাৰ স্বাৰ্থত তেখেতে সহায় কৰিব লাগে আৰু আমাৰ এটা ইছ্যু নাই ABSU এটা জাতীয় সংগঠন হয় না নহয় হয় বড়ো সাহিত্য বা জাতীয় সংগঠন হয় না নহয় নিশ্চয় এটা কথা মই পাহৰি গৈছোঁ মই ABSUৰ এক্স প্ৰেচিডেণ্ট নাছিলোঁ উপেন্দ্ৰনাথ ব্ৰহ্মৰ সময়ত মই বড়ো পিপলছ একশ্যন কমিটিৰ ফাউণ্ডাৰ চেয়াৰমেন আছিলোঁ স্যাৰ হয় আৰু চাইমলটেনিয়াছলি কেন্দ্ৰীয় কমিটিৰ ABSUৰ এডভাইজাৰো আছিলোঁ গতিকে উপেন্দ্ৰনাথ ব্ৰহ্মৰ পাছত আৰু এতিয়া প্ৰমোদ বড়ো মই কিবা এটা ক'ব বিচাৰিছিলোঁ গতিকে এই স্কোপটো তেখেতে দিব লাগে এতিয়া আমাৰ ইছ্যু নাই হয় ABSU এটা একৰ্ড কৰিলে নহয় একৰ্ড কৰাৰ পাছত অহাকালি যদি আৰু এটা ইছ্যু ক্ৰিয়েট কৰি আন্দোলন কৰে ৰাইজে মানিব জানো আমাৰ এটা ইছ্যুৱে আছে পৰৱৰ্তী ইলেকশ্যনৰ পাছত একমাত্ৰ BTR ইমপ্লিমেণ্টেশ্যন চুক্তিৰ যিটো দফাবোৰ ইমপ্লিমেণ্টেশ্যন কৰিব লাগে ইমপ্লিমেণ্টেশ্যন 5 বছৰ কৰিবলৈ দিয়ক চেণ্ট্ৰেল ইউনিভাৰ্চিটি এটা ইনফ্ৰাষ্ট্ৰাকচাৰ সম্পূৰ্ণ কৰিবলৈ 10 বছৰ লাগিব মেডিকেল কলেজ 5 বছৰ লাগিব এতিয়া চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ক্লাছৰুমটো ক'ৰবাত ভাড়া লৈও কৰিব পাৰে নিশ্চয় কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাব লাগিব গতিকে আমি এতিয়া আমাৰ ইছ্যু নাই বড়ো জাতিৰ ইছ্যু নাই এতিয়া ইছ্যু এটাই আছে ইমপ্লিমেণ্ট কৰিব লাগে 5 বছৰ 10 বছৰ যিখিনি কৰিব লাগে কমচে কম এই চুক্তি চাকৰি কৰি 10 বছৰ সুযোগ দিব লাগে তাৰ পাছত গভৰ্ণমেণ্টে এটা ক্লু বিচাৰিব লাগে সেই ক্লুটো হৈছে আমি আকৌ সংগ্ৰাম কৰা ৰাস্তাটো ওলাব লাগিব সেইটো কিন্তু প্ৰমোদৰ জেনেৰেশ্যন আৰু কৰিব নোৱাৰে নতুন জেনেৰেশ্যন আহিব লাগিব সেইটো মই আজি ইলেকশ্যন আহি আছে ক'ব নালাগিছিল এই পইণ্টটো গতিকে এটা জাতিৰ সমস্যা এটা একৰ্ড হ'লে ক্ল'জ হৈছে বুলি ক'ব নোৱাৰে এইটোৱে শেষ একৰ্ড ক'ব নোৱাৰে নহয় নাই ABSUৱে আন্দোলন কৰিলে আইন বিধিৰ কাৰণে আন্দোলন কৰি সুপ্ৰিম কোৰ্ট কৰি বাতিল কৰিব লগা হ'ল কা বিৰোধী আন্দোলন কৰিব সমস্যানো ক'ত শেষ হ'ল আমাৰো সমস্যা আহি থাকিব আৰু সমস্যা আহি থাকিব লাগিলে এই সমস্যা সমাধানৰ কাৰণে সংগ্ৰাম কৰাৰ যিটো ক্ষেত্ৰত একমাত্ৰ নিখিল বড়ো ছাত্ৰ সন্থাই কৰিব লাগিব
সেইকাৰণে নিখেৰ বড়ো ছাত্ৰ সন্থাক সকলোকে সমন্বয় ৰাখি বিটিআৰ চুক্তি কৰা সহায় সহযোগ কৰি বড়ো সাহিত্য সভাকৰ লগত ৰাখি আপোনালোকে বড়ো ছাত্ৰ সন্থাই আগুৱাই নিব লাগিব জাতিটোক আগুৱাই নিব লাগিব তেতিয়া উপেন্দ্ৰনাথ ব্ৰহ্মৰ মাষ্টাৰ ৰেচ নিৰ্মাণ কৰাৰ যিটো সপোন এটা সময়তে বাস্তৱত ৰূপায়ণ হ'বই সেইটো মই আশাবাদী এফালে চাঞ্চুমা সংঘৰ বাসুমতাৰী আপোনাৰ সতীৰ্থ আছিলে আপুনি যেতিয়া এপছুৰ মানে সভাপতি আছিল তেওঁ সাধাৰণ সম্পাদক আছিলে তেখেতো কিন্তু বিটিআৰ চুক্তিটো মানি ল'ব খোজা নাই হা চাঞ্চুমা সংঘৰ বাসুমতাৰী তেখেতো বিটিআৰ চুক্তিখন মানি ল'ব খোজা নাই চাঞ্চুমা সংঘৰ বাসুমতাৰী তেখেতে বেয়া পাব তেখেতৰ চিন্তাটো খুব নেশ্যনেলিষ্ট কিন্তু ডাইনামিক নহয় তেখেতে মনত পেলাই দিওঁ তেখেতক BSc চুক্তিৰ পাছত তেখেতে এটা ডিক্লাৰেশ্যন দিছিলে we have just now laid the foundation stone only আধাৰ আহিলেহে আমি স্থাপন কৰিছোঁ BScটো আৰু বহুত দীঘলীয়া ৰাস্তা আছে তাৰমানে ষ্টেপ বাই ষ্টেপ 5টা আঙুলি আছে এটা আঙুলি 5টা লাষ্ট 5 নম্বৰ বুঢ়া আঙুলিৰ সোমাবৰ কাৰণে সময় লাগিব না নাই নিশ্চয় লাগিব সেইখিনি তেখেতে ধৈৰ্য নাই তেখেতৰ নেশ্যনেল স্পিৰিট আছে তেখেতে এটাও আন্দোলনকাৰী গতিকে তেখেতে 3-4 বাৰ MP হ'ল তেখেতে মই যেতিয়া বড়ো পিপলছ একশ্যন কমিটিৰ তেতিয়া মোৰ চিফ কনভেনাৰ আছিল সি আকৌ মই চেয়াৰমেন আছিলোঁ হয় আমি একেলগে ভাই ককাৰ নিচিনা কাম কৰি আছোঁ আমাৰ লগত কোনোদিন আমি মনোমালিন্য হোৱা নাই ছাৰ এতিয়া এই সময়ত তেখেতৰ এইবিলাক যিবিলাক কথা তেওঁ কৈ আছে বিটিআৰ চুক্তি মানে তেনেকুৱা যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা নহ'ল গতিকে এইবিলাক কথা কিমানখিনি যুক্তিসংগত আজি তাৰিখত এইটো সমালোচনা কৰিম এতিয়াহ'লে এই প্ৰশ্নত তেখেতে মই সমালোচনা কৰিম BSc চুক্তি স্বাক্ষৰকাৰী হিচাপে তেওঁ ফেইলাৰ এজন লিডাৰ আছিল ইণ্টাৰিম কাউন্সিলৰ চিফ হৈ পেলাই তেওঁ প্ৰেমসিং ব্ৰহ্মৰ লগত মনোমালিন্য হৈ ৰিজাইন লৈছে আমাক নুসুধাকৈ তেখেতে ফেইলাৰ এজন লিডাৰ চুক্তি স্বাক্ষৰ হিচাপে এতিয়া তেখেতে এই বিটিআৰ চুক্তিৰ সম্পৰ্কত নেগেটিভ কথা কৈ থকাৰ যুক্তি নাই তেখেতে মই আহ্বান কৰিছোঁ মোৰ নিজৰ আগৰ কলিগ হিচাপে আপুনি এতিয়া বিটিআৰ চুক্তি স্বাক্ষৰৰ যিখিনি দফা এই দফাৰ পৰা আখৰে ৰূপায়ণ কৰাৰ কাৰণে সহায় সহযোগ আগবাঢ়ি আহিব লাগে তাৰপিছত তেখেতে যিটো সপোন আছে এই সপোনটো তেখেতে থাকক সেইটো বেলেগ ধৰণে ইঞ্জিনিয়াৰিং কৰি ৰাখক বুজি পাইছে হয় BSc স্ক্ৰেপ কৰিলে ইউজি ব্ৰহ্মই স্ক্ৰেপ একমাত্ৰ কৰিছে যে ইণ্টাৰিম কাউন্সিলৰ 3জন চিফ হ'ল কাম একোৱেই হোৱা নাই চাঞ্চুমা সংঘৰ চিফ প্ৰেমসিং ব্ৰহ্মৰ ডিপুটি চিফ মনোমালিন্যই প্ৰেমসিং ব্ৰহ্মই কাঢ়ি ল'লে চিফ হ'ল প্ৰদীপ ডিমাৰী ডিপুটি চিফ হ'ল আকৌ তেওঁলোকেও চলাব নোৱাৰি পেলাই কনকশ্বৰ নাজাৰে আহিল নৱাজ বসুমতাৰী আছিল নৱাজ বসুমতাৰী কিন্তু PTCৰ লিডাৰ আছিল চৰণ নাজাৰীৰ মানুহ আছিল যিয়ে নহওক ইণ্টাৰিম কাউন্সিলৰ 3টা চিফ হ'ল এতিয়া তেওঁৰ দূৰদৰ্শিতা চাঞ্চুমা সংঘৰ বাসুমতাৰীৰ দূৰদৰ্শিতা নাথাকাৰ কাৰণে BScটো ঠাণ্ডা নহ'ব যাৰ কাৰণে ABSU-এ স্কোপ পালে আৰু ABSU-এ স্ক্ৰেপ কৰি এইটো কৰাটো এটা আমাৰ আশীৰ্বাদ BTCটো 6 চিডিউলত সোমাল এটা আণ্ডাৰ চেণ্ট্ৰেল এক্ট কিন্তু BScটো ষ্টেট এক্ট আছে ইয়াতে 8 চিডিউল বড়ো লেংগুৱেজটো আহি গ'ল এইটো আমাৰ লাভ হৈছে তাৰ পাছত ৰাইজে সমৰ্থন কৰাৰ কাৰণে হাগ্ৰামা মহলাৰীয়ে 15 বছৰ পাৱাৰত থাকি BTCখন চলাবলৈ সক্ষম হ'ল ছাৰ এটি লাষ্ট প্ৰশ্ন সুধিব বিচাৰিম আপোনাৰ লগত খুব মানে গুৰুত্বপূৰ্ণ কথা পাতি আছিলোঁ আপোনাৰ অভিজ্ঞতাৰ পৰা জানিবলগীয়া আমাৰ নতুন জেনেৰেশ্যনৰ মানে খুবেই দৰকাৰী কথা আছিলে কিন্তু সময়ৰ প্ৰতি নজৰ ৰাখি আপোনাৰ পৰা এটা শেষ কথা জানিব বিচাৰিম আপুনি যিহেতু ক'লে হাগ্ৰামা মহিলাৰ তেখেতে এতিয়া বিটিআৰ চুক্তিকাৰীসকলক মানে সুযোগ দিব লাগে গতিকে এই সময়ত বিটিআৰ চুক্তি যদি সঁচাকৈ মানে ৰূপায়ণ হয় নতুন চৰকাৰৰ জৰিয়তে আপুনি ক'লে ইতিমধ্যে যে UPPL চৰকাৰক মানে এটা সুযোগটো দিব লাগে বা UPPL দলক সুযোগটো দিব লাগে বিভিন্ন জাতি জনগোষ্ঠীক লৈ ফালে প্ৰমোদ বড়ো ডাঙৰীয়া বা নেতৃত্ববিলাকে কিমানখিনি ইউনিফিকেশ্যনত লৈ ফালে আগবাঢ়িব পাৰে বুলি আপুনি ভাবে যদি ইলেকশ্যনত যদি জিকে হয় ইউনিফিকেশ্যনটো আহিব তেতিয়া যোনে চিফ হয় তেখেতৰ কামৰ গতিবিধিৰ ভিতৰত
সেইটো নিৰ্ভৰ কৰিব আৰু তেখেতে গ'লে প্ৰধান এজেণ্ডা হিচাপে হাজাৰ হ'লেও আমাৰ তেওঁ নেতা ৰঞ্জন দৈমাৰীক জেলৰ পৰা মুক্তি দিয়াৰ ব্যৱস্থাটো খৰখতীয়াকৈ ল'ব লাগে কৰিব লাগে তেতিয়া তেখেতেও আহি যাব এতিয়া এই চুক্তি চাকৰকাৰীবিলাকে দায়বদ্ধ নিশ্চয় ৰাইজে তেখেতসকলক ধৰিব তোমালোকে চুক্তিহে কৰিলা ইমপ্লিমেণ্ট কিয় নকৰিলা তোমালোকে পাৱাৰতে আহিব নোৱাৰিলা এতিয়া ঠান বান হৈ গ'ল আমি চুক্তি চাকৰকাৰী হ'বলৈতে আমি ধৰিম বিভিন্ন জাতি জনগোষ্ঠী কিন্তু অকণমান হ'লেও শংকা আছে বিভিন্ন ৰাজনীতি মহলত চৰ্চা হয় যে বিটিআৰ চুক্তি মানে ৰূপায়ণ নহ'লে বিভিন্ন জাতি জনগোষ্ঠী ক'ৰবাত নহয় ক'ৰবাত অসুবিধা আহিব নেকি এইটো ক্ষেত্ৰত কি ক'ব আপুনি একো অসুবিধা নাই BTCতে একো অসুবিধা হোৱা নাই BTCত 40টা সমষ্টিৰ ভিতৰত 10টা ৰিজাৰ্ভ জেনেৰেল 5টা ৰিজাৰ্ভ জেনেৰেল ৰিজাৰ্ভ আৰু 5টা অ'পেন 10জন ৰিপ্ৰেজেণ্টেশ্যন আছে না নাই আছে 10জন ৰিপ্ৰেজেণ্টেশ্যন অসমীয়া বঙালী নেপালী বিহাৰী হিন্দী ভাষী ইত্যাদি তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰি আছে BTCটো ঠিক ইয়াতো এইটো অৱস্থা হ'ব কথাটো হ'ল আমাৰ বিটিআৰ চুক্তিত সম্পূৰ্ণ হোৱাৰ পাছত ইয়াত ইমপ্লিমেণ্টেশ্যন কৰা কাম বহুত থাকিব হলংগীয়াৰে মাইনৰিটি দুটা ডিষ্ট্ৰিক্ট বঢ়াবই লাগিব 60টা সমষ্টি হ'বই লাগিব কমিশ্যনটো সোনকালে গঠন কৰি দিব লাগিব সেইকাৰণে সেই কমিশ্যনটো গঠন কৰাৰ কাৰণে এটা ষ্টেপ ল'বৰ কাৰণে অসম চৰকাৰক মই সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ হয় ছাৰ আপুনি বহুত মানে আপোনাৰ যি বহুমূলীয়া সময় গুৰুত্বপূৰ্ণভাৱে আমাক দিলে ৰাইজক দিলে এই সময়ত আপোনাক অন্তৰৰ পৰা ৰাইজৰ হৈ আৰু SM নিউজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আপোনাক ঠিক তেনেকৈ লগ পোৱাৰ এটা আশা কৰিছোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আপোনাক মানে সুস্বাস্থ্য ৰাখক আৰু জাতিৰ কাৰণে ৰাইজৰ কাৰণে আপুনি যেনেকৈ মানে নেতৃত্ব লৈ পেলাই কাম কৰি আছিলে ভৱিষ্যতে তেনেকুৱা কৰক আমি আশাবাদী ছাৰ এই সময়ত আপোনাৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ ধন্যবাদ